চলিত মাহৰ 21 তাৰিখে আমাৰ অসমৰ ইলেকশ্যন কমিশনাৰ মহোদয়ে BTTৰ 4টা ডিষ্ট্ৰিক্টৰ সকলো DC সকললৈ যি ইলেকশ্যন আগতে ইলেকশ্যনৰ বিষয়ে এছেছমেণ্ট এটা পঠিয়াইছে, অৰ্ডাৰ এটা পঠিয়াইছে এছেছমেণ্ট ল'বলৈ। আৰু ইলেকশ্যনটো ছ'চিয়েল ডিষ্টেঞ্চটো ৰাখি পেলাই কৰিবৰ কাৰণে যিখিনি অৰ্ডাৰটো ডাইৰেক্টলি আহিছে, এইখিনি চালে আমি গম পাওঁ যে আমাৰ BTC ইলেকশ্যনটো খুব সোনকালে হ'বলৈ গৈ আছে। গতিকে আমি UPPL পাৰ্টিৰ হৈ পেলাই এইখিনি কথাহে মই ইলেকশ্যন কমিশনাৰ ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰিছোঁ, যিমান সোনকালে পাৰে ছেপ্টেম্বৰ মাহৰ ছেকেণ্ড উইকৰ ভিতৰতে ইলেকশ্যনটো কৰিলে খুব ভাল। আমিও আশা কৰোঁ ৰাইজে সহযোগিতা কৰিব, সহযোগ কৰিব, কিয়নো COVID-19 যি মহামাৰী, এই মহামাৰীৰ পৰা বাচি থকাটো আমাৰ অত্যন্ত প্ৰয়োজনীয় এটা দায়িত্ব আমাৰ সকলোৰে আছে। তথাপিও ইলেকশ্যনে এটা জীয়াই থকাৰ পাৰ্ট হোৱা হিচাপে ইলেকশ্যনটো সোনকালে হৈ গ'লে ভাল বুলি আমি আশা কৰোঁ। আমি বিচাৰোঁ যে ইলেকশ্যনটো সোনকালে হওক। কেইদিনমান আগতে আমাৰ BJPৰ সভাপতিসকল বাক্সা, চিৰাং, ওদালগুৰি, কোকৰাঝাৰ তেখেতসকল অলৰেডি প্ৰেছ মিটে দিছিল যে ইলেকশ্যনটো সোনকালে লাগে। তো ইলেকশ্যনটো সোনকালে কেনেকুৱা কৰিব, COVID-19 যেনেকুৱা মানে কৰোণা ভাইৰাছৰ পেচেণ্ট যেনেকুৱা বাঢ়িছে, সেইকাৰণে অলপ পলম হ'ল, পাছুৱাই গ'ল। তো যেনো হওক আমাৰ ষ্টেট ইলেকশ্যন কমিশনাৰ নিৰ্বাচনী আয়োগে অক্সিলাৰী পলিং ষ্টেচনৰ কাৰণে SDO DC তাত যিটো বিচাৰিছে 6 তাৰিখৰ ভিতৰত ৰিপৰ্টটো, সেইটো আমি আদৰণি জনাইছোঁ। যিমান সোনকালে ইলেকশ্যনটো হয় আমাৰ কাৰণে ভাল, কাৰণ যিমান দিন পাছুৱাই যাব এটাৰ পৰা এটা প্ৰব্লেম আহি থাকে। 14টা আমাৰ মিনিমাম ছিট 14টা, তো টাইমে ক'ব 14টা পায় না 16টা পায় না কেইটা পায়, কিন্তু আমাৰ মিনিমাম BTC 14টা আসন দখল কৰিব BJP কিং মেকাৰ হ'ব নেকি এইবাৰ? হ'ব, এইটো ক'বলৈ কি আছে। BJP কিং মেকাৰ, BJPৰ মানে কি ক'ম, চেণ্ট্ৰেল BJP, ষ্টেট BJP, আমাৰ BTC তাৰ কি ক'ম। BJP তো আপোনালোকে চাই আছে, ক'বলগীয়া একো নাই। BJP কি নোৱাৰে, চবেই পাৰে। BJP খালি ইচ্ছা কৰিব লাগে, যে আমি এইটো কৰিম। আজি যদি আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে পুরো স্টেপ লৈ পেলাই কয় যে BTCত আমি সরকার বনাম, এইটো কি অসম্ভৱৰ কথা নাকি? আজি হিমন্ত বিশ্ব শৰ্মা হ'ল আমাৰ মানে আমাৰ নৰ্থ ইষ্টৰ মানে এজন মানে গাৰ্জিয়ান ক'ব বিচাৰোঁ, মানে গাৰ্জিয়ানেই আমাৰ নৰ্থ ইষ্টৰ। কাৰণ অসমৰ ইলেকশ্যন কমিশনে এটা নিৰ্দেশনা দিছে যে যিহেতু COVID-19 মহামাৰী অতি শীঘ্ৰে শেষ হোৱাৰ কোনো আশা নাই, সেইকাৰণে এই COVID-19ৰ লগত মিলাই কেনে বা সহস্থান কৰি কেনেকৈ ইলেকশ্যন কৰিব পাৰি তাৰ সম্পৰ্কত জনোৱা হৈছে। আৰু যিহেতু কিছু বাধ্যবাধকতা আছে সাংবিধানিক, কাৰণ BTC অতি শীঘ্ৰে BTC এছেম্বলি গঠন হোৱাৰ কথা আছে। তাত সেই নিৰ্দেশনাত কোৱা হৈছে যে কিছুমান এক্সট্ৰা ভোটিং চেণ্টাৰ বনাই হ'লেও যাতে ভোটটো সমাপন কৰা হয়, কাৰণ ইতিমধ্যে বহু চেণ্টাৰত প্ৰায় 1000-1200লৈকে ভোট আছে। গতিকে সেইবিলাক যদি 500লৈকে কমাই নিব পাৰি, তেতিয়াহ'লে মোৰ মতে নিশ্চিত যে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিলেও এটা দিনতে ইলেকশ্যন হোৱাটো সম্ভৱ হ'ব। এই পদক্ষেপ আমি আদৰণি জনাইছোঁ। লগতে আমি এইটো কথা কৈছোঁ যে COVID-19ৰ সংক্ৰমণৰ যিকোনো প্ৰকাৰে বাইপাছ কৰি হ'লেও আমি ইলেকশ্যন কৰাটো দৰকাৰ আছে, সেইখিনি নিশ্চয়টো লোৱাৰ দৰকাৰ আছে। কিন্তু তাৰমানে এইটো নহয় যে তাক একেবাৰে আমি ওলাই কৰিব লাগিব। ইলেকশ্যন কমিশ্যনৰ সিদ্ধান্তক আমি আদৰণি জনাইছোঁ আৰু আমাৰ বিশ্বাস আছে যে ছেপ্টেম্বৰৰ ছেকেণ্ড উইক, থাৰ্ড উইক, অৰ্থাৎ উইদিন ছেপ্টেম্বৰত ইলেকশ্যন হোৱাৰ যথেষ্টই সম্ভাৱনা আছে। আৰু অলৰেডি আমি আগষ্টৰ লাষ্ট মানলৈকে ইলেকশ্যন হ'ব পৰাকৈ আমাৰ প্ৰিপেৰেশ্যন প্ৰায় কমপ্লিট হৈছে। আমাৰ কিছু কাম আৰু কিছু আনুষ্ঠানিক বাকী আছে। আমি ভাবোঁ এইখিনি উইদিন আমি 15 দিনৰ ভিতৰত এইখিনি আমি শেষ কৰি ল'ব পাৰিম। আৰু ইলেকশ্যন আমি অকল খেলাই নহয়, আমি ইলেকশ্যন এইবাৰ জিকি
আমি এককভাৱে আমি একক সংখ্যাগৰিষ্ঠলৈ আমি ব্ৰিটিছ চৰকাৰ বনাব পাৰিম। শুভেচ্ছা জনাইছোঁ। ইলেকশ্যন অফিচাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিটো নিৰ্বাচন যিটো হৈ যাব লাগিছিলে, সেই হৈ যাবলগীয়া নিৰ্বাচনটো স্থগিত ৰখা হৈছে, বিশেষকৈ COVID-19 কাৰণে, কৰোণা ভাইৰাছৰ কাৰণে। সেইটো যুক্তিসংগত আছিলে, আমি সকলোৱে মানি লৈছিলোঁ। কিন্তু এতিয়া বহুত দিন হ'ল ইলেকশ্যনটো তেনেকৈ, নিৰ্বাচনটো তেনেকৈ অনবৰত মানে অনিৰ্দিষ্ট কালৰ কাৰণে স্থগিত ৰাখিব নোৱাৰে। সেইটো ডিউ হয়। এই আমাৰ গণতন্ত্ৰ দেশত আমাৰ ছিষ্টেমত ৰাইজৰ যিটো অধিকাৰ আছে, নিজৰ প্ৰতিনিধিক তেওঁলোকে নিৰ্বাচিত কৰি পেলাই প্ৰশাসনত বহাব, চৰকাৰত বহাব, সেইটো ৰাইজৰ অধিকাৰ আছে। সেই হিচাপে আমাৰ চৰকাৰে, অসম চৰকাৰে যিটো সিদ্ধান্ত লৈছে যে ইমিডিয়েট নিৰ্বাচন খেলিবৰ কাৰণে যিটো প্ৰস্তুতি লৈছে, সেইটো মই ৱেলকাম জনাইছোঁ, স্বাগতম জনাইছোঁ। অতি সোনকালে কৰিব লাগে। এতিয়া আমাৰ খেতিয়কসকলৰ খেতি বাতিও মানে শেষ হৈছে। এতিয়া আজৰি কাঠৰ এৰিয়া থাকিব পাৰে, ছিকিউৰিটি প্ৰভিজনত তেওঁলোকে চোৱাটো নিতান্ত প্ৰয়োজন। সেই হিচাপে ইলেকশ্যন অফিচাৰৰ পৰা আমাৰ সকলো ডিষ্ট্ৰিক্টবিলাকৰ DC সকলক, ডেপুটি কমিশ্যনাৰসকলক তেওঁলোকে ইলেকশ্যন অফিচাৰে নিৰ্দেশ দিছে ক'ত ক'ত কেনেকুৱা ধৰণৰ পলিং চেণ্টাৰবিলাক কৰিলে ভাল হ'ব, COVID-19টো লক্ষ্য ৰাখি কেনেকৈ কৰিলে ভাল হ'ব, এই পৰামৰ্শ তেওঁ যিহেতু বিচাৰিছে, আমাৰ উপায়ুক্তসকলে দিব। অতি সোনকালে তেওঁলোকে দিয়াটো মই বিচাৰিছোঁ আৰু দিব। তেওঁলোকে ছাৰ্ভে কৰক, ছাৰ্ভে কৰি পেলাই সোনকালে দি দিয়ক। আৰু লাগিলে আমি ৰাইজৰ ফালৰ পৰাও আমি সহায় কৰিম, কেনেকৈ ইলেকশ্যন চেণ্টাৰবিলাক কৰিলে ভাল হ'ব। আমি COVID-19ৰ যিটো ছিষ্টেম সেইটো মানি চলিম। তাত যিটো ডাঙৰ চেণ্টাৰ আছিলে, সেই চেণ্টাৰটো 2 ভাগ কৰক। 2 ভাগ কৰিলে মানে সুন্দৰকৈ নিৰ্বাচনটো পাতিব পৰা যাব। অসম ইলেকশ্যন কমিশ্যনাৰে যিটো আমাৰ BTC এৰিয়াৰ DC চিভিল এছটিঅ'বিলাকক যিটো নিৰ্দেশ দিছে, এই নিৰ্দেশক যিটো নিৰ্বাচন পতাৰ কাৰণে কিবা এটা ফৰ্মুলা ওলাব বিচাৰিছে, এই নিৰ্দেশক মই ৱেলকাম কৰিছোঁ আৰু আশা কৰিছোঁ ইমান দিন পেণ্ডিং থকা মাৰ্চত 11 তাৰিখৰ পৰা আজিলৈকে মডেল অফ কণ্ডাক্ট থকাৰ কাৰণে আজি আমাৰ BTC অঞ্চলৰ জনগণে বহুত কষ্ট পাইছে। ইয়াৰ কাৰণে আমি সেই ধৰণৰ চিন্তা কৰিব লাগিব। আজি COVID-19 লৈ আমি ইলেকশ্যনটো মানে বাতিল কৰিব লগা হ'ল মাজতে। এই বাতিল কৰাত আমি কোনো বেমাৰৰ লগত আমি চেলেঞ্জত থাকিব লাগিব। আমি বেমাৰৰ লগত COVID-19ৰ লগত হাৰিব নালাগে, আমি জিতিব লাগিব। ইয়াৰ কাৰণে আমাৰ যিহেতু ব্যুৰ'ক্ৰেট আছে, টপ মষ্ট ব্যুৰ'ক্ৰেট আমাৰ অসমতো আছে, IAS অফিচাৰ আছে, IPS বা বিভিন্ন অফিচাৰসকলে আছে। ইহঁতে যিটো ফৰ্মুলাত যি বেমাৰৰ সময়তো আমি হাৰ মানিব নালাগে আৰু নিৰ্বাচনটো পাতাটো একেবাৰে দৰকাৰ। আজি যি ধৰণৰ ইলেকশ্যন কমিশ্যনাৰে DC সকলক বা ST সকলক, চিভিল এছটিসকলক নিৰ্দেশ দিছে, মোৰ BPF পাৰ্টি হৈ মই ৱেলকাম কৰিছোঁ। সাধাৰণৰ প্ৰতিনিধি হিচাপে জনসাধাৰণৰ লগত কাম কৰাটো আমি বিচাৰোঁ। আজিৰ দিনত আমি জনসাধাৰণৰ মাজত সোমোৱাৰ অলপ ডিষ্টাৰ্ব পাইছোঁ, কাৰণ ডিষ্টেঞ্চ ৰাখিব লগা হ'ল। তাৰপিছত মডেল কোড অফ কণ্ডাক্ট থকাৰ কাৰণে কিছু কথাটো আমি আলোচনা কৰিব নোৱাৰা হ'ল। আজি বানপানীত আমাৰ অঞ্চলৰ বা বিভিন্ন অঞ্চলত সৰু সৰু ৰাস্তাবিলাক একেবাৰে ডেমেজ হ'ল, ব্ৰিজ ডেমেজ হ'ল। এই ডেমেজবিলাকক আমি ৰিপেয়াৰিং, অলপ পইচা দি ৰিপেয়াৰিং কৰিব লাগিছিলে, কিন্তু মডেল অফ কণ্ডাক্ট কৰাৰ কাৰণে আজি কোনোবা গাঁৱত যাব নোৱাৰা এই ৰাস্তাটো হ'ল। ইয়াৰ কাৰণে নিৰ্বাচনটো সোনকালে হোৱাটো আমি বিচাৰোঁ আৰু জনসাধাৰণে যেন ইহঁতৰ কথাবিলাক আমাৰ লগত বা জনগণই মানে যিসকলে নিৰ্বাচিত প্ৰতিনিধিসকলৰ লগত ভালকৈ আলোচনা কৰি নিজৰ অঞ্চলত কি ধৰণৰ সুবিধা কৰিব লাগিব, কেনেকৈ কাম কৰিব লাগিব, এই সুবিধাটো যে নিৰ্বাচনৰ পিছত আমাক যিহেতু ডেম'ক্ৰেটিকভাৱে আমাৰ ৰাইজে কৰিব পাৰিব, ইয়াৰ কাৰণে মই নিৰ্বাচনটো